নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি একেবাৰে সুন্দৰ এখন স্থানলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ আৰু আহকচোন আগবাঢ়ি যাওঁ ভিডিঅ'টিৰ জৰিয়তে। এয়া পাই গ'লোহি মৰাণৰ পৰা 4-5 কিলোমিটাৰ নিলগত স্থিত শিঙিৰজান বাগানৰ কালী পূজালৈ। স্বাগতম সকলোকে মা কালী পূজালৈ। আৰু এয়া স্থান পোৱাৰ লগে লগে চাওক, চাৰিওফালে উলহ মালহেৰে একেবাৰে দোকান পোহাৰে আৱৰি আছে। বতৰটো বেয়াৰ কাৰণে মই এই দিন দুপৰতে আহিলোঁ, কিন্তু গধূলি হোৱাৰ লগে লগে এই ঠাইসমূহ সম্পূৰ্ণ মানুহেৰে ভিৰ হৈ যাব। এয়া চাওক, মা কালীৰ প্ৰতিমূৰ্তি সকলোৱে দেখিছে, সকলোৱে জানেও, তথাপিতো মই আপোনালোকক শিঙিৰজানলৈ লৈ আহিছোঁ আজি। সকলোৰে দুখ দুৰ্গতি বিপদ বিঘিনি আঁতৰ কৰি মা কালীয়ে কৃপা দৃষ্টি দিয়ক, এয়াই কামনা কৰিছোঁ, এয়াই সেৱা জনাইছোঁ। মা কালী হৈছে প্ৰচণ্ড শক্তিৰ অধিকাৰিণী আৰু এই যুগত মা কালীক জাগ্ৰত দেৱী বুলিও কোৱা হয়। সেয়ে অতীজৰে পৰা পৰম্পৰাগতভাৱে সমগ্ৰ ভাৰতবৰ্ষতে মা কালীৰ পূজা অৰ্চনা বন্দনা হৈয়ে আহিছে। বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহত, পশ্চিমবংগ, উৰিষ্যা আৰু আমাৰ অসমত বিশেষভাৱে এই পূজা দেখা যায়। এয়া চাওক, ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছে। এয়া চাওক, সকলোৱে অৰিহণা তামোল পাণ ধূপ দীপ নৈবেদ্য লৈ সাজু হৈছে। আৰু এইজনলৈ চাওক, দেৱীৰ বন্দনা কেনেদৰে বাদ্যতে ফুটাই তুলিছে। খুব সুন্দৰ এটা পৰিৱেশ, একেবাৰে জয়াল যেন লাগে। পৰিৱেশটো খুব ভাল লাগিছে, কিন্তু মা কালীয়ে দুখদাই নধৰিলে হয় আৰু। পৌৰাণিক আখ্যান মতে মা কালীয়ে বহুতো দৈত্য দানৱক বধ কিমান বছৰ হ'ল কালী পূজা? এইটো আপোনাৰ 20-30 বছৰ বেছি হ'ব ন? বহুত বেছি হ'ব। আৰু প্ৰতি বছৰ তেতিয়া আগৰ পৰা এইবিলাক হৈছে। তেতিয়া আমাৰ নানা দেউতা আছিলে, একদম সেই ককা আজু ককা দিনৰ পৰা হৈ আছে। বহুত আগৰ পৰা। আৰু প্ৰতি বছৰে মানুহ হয় ইয়াত, প্ৰতি বছৰে মানুহ হয় ন? আৰু লগতে মেলা বহিছে নাই এইবাৰ? মেলা বহিছে। ৰাতি চিনেমাও দিয়ে, চিনেমাও দিয়ে ন? আৰু মানুহ যথেষ্ট আহে আকৌ ইয়াত। মই এবাৰ প্ৰথম আহিছোঁ আৰু মোৰ মানে বন্ধু বান্ধৱীসকলকো দেখুৱাবলৈ আহিছোঁ। ভালে ভালে গৈছে পূজা? ঠিকে আছে। ঠিক আছে বাৰু, ধন্যবাদ দাদা। ঠিক আছে। কথা পাতি ভাল লাগিল আৰু গুটি ফুটা মা কালীক ধন্যবাদ জনাইছোঁ। সেই মানুহজনে বিশেষ একো কাম বন কৰিব নোৱাৰা অৱস্থা, সেইকাৰণে ইয়াতে অকণমান অৰিহণা এটা আগবঢ়াইছোঁ। মই ভিডিঅ' কৰিছোঁ দেই, বেয়া নাপাব। বেয়া পাইছে নি? নাই পোৱা। ঠিক আছে। মেলাত দামহে লৈছা আকৌ। আন বস্তুৰ তুলনাত মোৰ মণিহাৰী বস্তুহে বেছি চকু পৰে। এইডাল বাছনি কৰি লৈছোঁ, বন্ধু বান্ধৱীসকলে জনাব কেনেকুৱা লাগিছে। মা কালী পূজা কৰাসকলৰ নাকাৰাত্মক শক্তি, ভূত প্ৰেত আদিৰ ভয় নাথাকে বুলিও কোৱা হয়। সেয়েহে বহু ভক্তপ্ৰাণ ৰাইজে মা কালীক পূজা অৰ্চনা বন্দনা কৰে আৰু খন্তেক সময়ৰ পাছতে এই ঠাইসমূহ মানুহেৰে ভৰি পৰিব, লোকে লোকাৰণ্য হৈ পৰিব। সমগ্ৰ পৰিৱেশটো মানে এতিয়াৰ বিপৰীতে একেবাৰে সলনি হৈ যাব। এয়া চাওকচোন। আৰু এয়া কাষতে থকা ফিল্ডখনত সৌখন নিশালৈ প্ৰদৰ্শিত হ'ব চিনেমা, আৰু এয়া চিনেমা চোৱা লোকসকলৰ বাঁহৰ হওক কাঠৰ হওক নিৰ্দিষ্ট আসন ৰাখি থৈছে তেওঁলোকে। আৰু পৰ্দাৰ কাষতে সৌৱা দূৰত আনন্দ মেলাৰ ডাঙৰ চকৰিটো, বহু ৰাইজ সমবেত হয় ইয়াত। পাৰিলে আপোনালোকেও আহিব। আৰু এয়া সমীপতে থকা শিঙিৰজানৰ চাহ বাগিচাৰ ৰাধাকৃষ্ণ মন্দিৰ, ইয়াতো নোসোমোৱাকৈ যাবলৈ মন নগ'ল। আহকচোন চাই যাওঁ আৰু আপোনালোককো দেখুৱাওঁ।
এয়া শ্ৰীহৰি মন্দিৰ। এনেকুৱা পবিত্ৰ স্থানবিলাকলৈ প্ৰৱেশ কৰিলেই মনটো শান্তিৰে ভৰি পৰে। গৃহ সংসাৰৰ চৌষষ্ঠি জঞ্জালৰ পৰা বহু আঁতৰত এই তীৰ্থভূমিবিলাক। ইয়ালৈ আহিলে মনটো প্ৰফুল্লিত হয়, হৃদয়খন প্ৰশান্তিৰে ভৰি পৰে। আৰু সৌখন গেটখন মই সোমাই অহা, আৰু এয়া চাওক শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীৰ প্ৰতিমূৰ্তি খুব সুন্দৰ। আজি মোৰ খুব এটা ভাল দিন। মা কালীক দৰ্শন কৰিলোঁ, সেৱাও জনালোঁ, লগতে এয়া শ্ৰীহৰি আৰু ৰাধাৰাণীৰ দৰ্শন কৰিবলৈ পাইছোঁ। খুব ভাল লাগিছে। আপোনালোকেও আহিব, মন্দিৰটো খুব সুন্দৰ। আৰু ইয়াত আহিলে সকলোৰে মন প্ৰাণ একেবাৰে ভক্তিৰে গদগদ হৈ পৰিব। এনে ঠাইসমূহ আমাৰ বাবে খুব বিৰল আজিৰ যান্ত্ৰিকময় যুগত। ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ, চাওক। আপোনালোকে আহিলে ইয়াত সময় অতিবাহিত কৰিব পাৰিব। এয়া মিঠাই দোকান। এইখিনি কি মিঠাই? ইমান ৰঙিল যে? বৰফি, কালাৰিং বৰফি। এইবোৰ চব ইয়াতে বনাইছে নে বেলেগৰ পৰা লৈছা? হা? ইয়াতে ন? এইটোকে লওঁ ন? এইটো লৈছোঁ দেই। এইটো ল'লোঁ। মা কালীক দৰ্শন কৰিলোঁ, শ্ৰীহৰিকো দৰ্শন কৰিলোঁ। এতিয়া আমাৰ ঘৰমুখী যাত্ৰা আৰম্ভ হ'ব। আশা কৰিছোঁ ভিডিঅ'টি মোৰ বন্ধু বান্ধৱীসকলে আজি চাই ভাল পাব, আৰু ভাল পালে কমেণ্ট কৰি জনাব। তেন্তে আজিলৈ এই ভিডিঅ'টি মই সামৰিব বিচাৰিছোঁ। সকলোৱে কুশলে থাকক। টাটা, বাই বাই।